আপুনি জানেনে গৰম পানী সোনকালে বৰফ হয় নে সাধাৰণ পানী সোনকালে বৰফ হয়? কোনটো জীৱই একেৰাহে 3 বছৰ শুই? এনেকুৱা ধৰণৰ আচৰিত ফেক্ট জানিবলৈ চাই থাকিব ৰিজন অফ ফেক্টছ। ফেক্ট নম্বৰ 16, ডলফিনে এটা চকু মেলি শুই। ফেক্ট নম্বৰ 15, পখিলাই কিদৰে সোৱাদ লয়? পখিলাই নিজৰ ভৰিৰে সোৱাদ লয়। ফেক্ট নম্বৰ 14, হাতীয়েই একমাত্ৰ জন্তু যিয়ে কেতিয়াও জঁপিয়াব নোৱাৰে। ফেক্ট নম্বৰ 13, মৌ হৈছে এনেকুৱা এটা খাদ্য যি কেতিয়াও নষ্ট হৈ নাযায়। ই লাগে 10 বছৰেই হওক বা 100 বছৰেই হওক। ফেক্ট নম্বৰ 12, আপুনি জানেনে ইংলিছ লেংগুৱেজত ভাৱেল নথকা আটাইতকৈ দীঘল ৱৰ্ডটো কি? সেইটো হৈছে ৰিদম। ফেক্ট নম্বৰ 11, আমি যেতিয়া হাঁচি মাৰোঁ বা হাঁচিয়াওঁ তেতিয়া আমাৰ হৃদস্পন্দন 1 মিলি ছেকেণ্ডৰ বাবে ৰখি যায়। ফেক্ট নম্বৰ 10, আমি কেতিয়াও কোনেও নিজৰ উশাহ বন্ধ কৰি নিজে আত্মহত্যা কৰিব নোৱাৰোঁ। ফেক্ট নম্বৰ 9, আপুনি কুকুৰক কেতিয়াবা চকলেট খুৱাই পাইছে নেকি? যদি খুৱাইছে তেনেহ'লে আপুনি শুনি আচৰিত হ'ব যে চকলেটে এটা কুকুৰক মৃত্যুৰ মুখত পেলাব পাৰে, কিয়নো চকলেটত থিঅ'ব্ৰমিন থাকে যিয়ে কুকুৰৰ হাৰ্ট আৰু নাৰ্ভাছ ছিষ্টেমত ব্যাঘাত জন্মাব পাৰে। ফেক্ট নম্বৰ 8, গোটেই ইংলিছ লেংগুৱেজৰ ভিতৰত এবষ্টেমিয়াছ আৰু ফেচিয়াছ শব্দ দুটা এনে শব্দ য'ত গোটেই 5টা ভাৱেল সোমাই আছে। ফেক্ট নম্বৰ 7, এটা শামুকে 3 বছৰ একেৰাহে শুই থাকে। ফেক্ট নম্বৰ 6, যেতিয়া চন্দ্ৰটো পোনপটীয়াভাৱে আমাৰ মাথাৰ ওপৰত পৰে তেতিয়া আমাৰ শৰীৰৰ অলপ ওজন কমি যায়। ফেক্ট নম্বৰ 5, ইংলিছ লেংগুৱেজৰ ভিতৰত আটাইতকৈ সৰু চেণ্টেন্সটো কি? সেইটো হৈছে আই এম। ফেক্ট নম্বৰ 4, পিপৰা এটাই তাৰ কৰ্মৰ 12 ঘণ্টাৰ সময়ৰ 8 মিনিটহে জিৰণি লয়। ফেক্ট নম্বৰ 3, আপুনি জানেনে আমাৰ শৰীৰৰ আটাইতকৈ কঠিন মাংসটুকুৰ কি বা ক'ত আছে? সেইটো হৈছে জিভা। ফেক্ট নম্বৰ 2, এই চেণ্টেন্সটোত দ্য কুইক ব্ৰাউন ফক্স জাম্পছ অ'ভাৰ দি লেজি ডগ ইংলিছ লেংগুৱেজৰ গোটেই এলফাবেট অৰ্থাৎ বৰ্ণ ব্যৱহাৰ হৈছে। ফেক্ট নম্বৰ 1, আপুনি শুনি আচৰিত হ'ব গৰম পানী সোনকালে বৰফ হয় সাধাৰণ পানীতকৈ। হয়, আপুনি ঠিকেই শুনিছে, গৰম পানী সোনকালে বৰফ হয়। অৱশেষত ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অনাগত দিনবোৰত এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।